বন্ধুসকল, আজি আমি আহিছোঁ ভালুকপুং, এটা সুন্দৰ প্লেচ, পিকনিক প্লেচ। জানুৱাৰী ফেব্ৰুৱাৰীত এই প্লেচটোত বহুত মানুহ পিকনিক খাবলৈকে আহে আৰু ভিডিঅ'টো ধুনীয়া হ'বলৈ গৈ আছে। এবাৰ আপোনালোকে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটীত আমি লোড কৰিব আহিছিলোঁ, কিন্তু দেখিলোঁ বহুত বানপানী। বহুত সময় ৰখাৰ পিছত বৰাগাঁও ফ্লাইঅভাৰৰ তলত বহুত পানী। বহু সময় ৰখাৰ পিছত নাই, ৰখি থাকিলে নহ'ব আৰু ওলাই আহিলোঁ। ট্ৰাকখন আগতে পৰি গ'ল আমাৰ। একেকোবে ওলাই যাব পাৰিলে ভাল আছিলে। ৰখিব নালাগা হ'লেই বাচি যাওঁ আৰু। বাচি গ'লোঁ দিয়ক, কিবাকে পাৰ হৈ দিলোঁ দেই পানীটো। কালি আৰু ভিডিঅ' কৰাৰ সুবিধা নাপালোঁ। আজি এতিয়া ৰাওনা হৈছোঁ ছাইডলৈকে। ভিডিঅ'টো চাই থাকিব। আচলতে বানপানীৰ কাৰণে যোৱাকালি যোৱাই নহ'ল। এতিয়া আমি পাই গ'লোঁ দলগাঁও পাৰ হৈ। এইটো ৰাস্তা শ্বৰ্টকাট আছে, ওৰাং ওলাব পাৰি সেই ৰাস্তাটোত। দুফালে সুন্দৰ চাহ বাগিচা, খুব ভাল লাগে এই ৰাস্তাটোত। এইখিনি জেগা খুব ভাল লাগে। দুফালে সুন্দৰ সুন্দৰ চাহ বাগিচা আছে, বৃহৎ চাহ বাগিচা। বন্ধুসকল, ৰাস্তাত এটা চান্দা পাৰ্টি পাম। সেই চান্দা পাৰ্টিটোৰ কাৰণে অলপ কিবা লৈ লওঁ, বস্তু খাবৰ কাৰণে। এয়া লৈ ল'লোঁ ব্ৰেড চান্দা পাৰ্টিটোৰ কাৰণে। চাই থাকিব, চান্দা পাৰ্টিটো দেখুৱাম। So just lay down beside me, give me all your issues, I'll take them and I'll make them mine. বন্ধুসকল, এইটো চান্দা পাৰ্টি। মই যে ব্ৰেড লৈ আহিছিলোঁ এই চান্দা পাৰ্টিটোৰ কাৰণে।
এই বান্দৰখিনি আচলতে ইয়াতে ৰখি থাকে যিবিলাক গাড়ী আহে সেই গাড়ীবোৰে মানে খাদ্যবস্তু দিয়াৰ কাৰণে ইয়াতে ৰখি থাকে আৰু যিসকলে জানে সেইসকলে মানে লৈ আহে কিবা নহয় কিবা তেওঁলোকৰ হাতত এইটোৰ ভৰিখন নাই কি কাৰণত বা কিবা এক্সিডেণ্টে হ'ল নে কিয়ে হ'ল ইয়াৰ ভৰি এখন নাই এখন ভৰি কিবা এটা হৈছে ইয়াৰ চাওকচোন এই ভৰি এখন নাই তাৰ সি আকৌ খেদিব বিচাৰে ইয়াৰ ভৰি এখন নাই দেখিছেনে ইয়াৰ ভৰি এখন ছিঙিছে I know you heard from everyone telling you lies. So just lay down beside me. Give me all your issues. I'll take them and I'll make them mine. Don't get caught up in your feelings. Just feel them. It's okay if you wanna cry. এই মইনাকেইজনী ইয়াতে পিকনিক খাব আহিছে ফেমিলিৰ লগত সেইফালে পিকনিক খাই আছে আৰু তন্দন নামি যাবি নেকি নামি কিনে মাজত ঘুমাই থাকো যো এই ধাৰখিনিত বন্ধুসকল আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব থেংক ইউ ভেৰি মাছ চাই থকাৰ বাবে